শিশু গাড়ীৰ ভিতৰত বহি আছিলে তেতিয়াও তেওঁলোকে মাৰপিট কৰি পেলাই সেই ফেমিলিত হস্পিটেল পুৱাই দিলেগৈ। নমস্কাৰ, মই প্ৰিয়া, অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কথাটো ক'বলৈ আহিলোঁ এই মেঘালয়ৰ যি ঘটনাটোৰ ওপৰত। আপোনালোকে ভাবিছে নেকি ৰাইজ এই ঘটনাটো প্ৰথমবাৰৰ বাবে হৈছে? একদম নহয় দেই। এওঁলোকে আগৰ পৰা এই ঘটনা কৰি আহিছে, আমাৰ অসমৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ বৰ্বৰতা আগৰ পৰাই কৰি আহিছে। অকল কোনো মেঘালয় বুলি নহয়, আমাৰ অসমীয়া মানুহখিনি সহজ সৰল পায়। এই কি অৰুণাচল, কি মণিপুৰ, কি নাগালেণ্ড, এওঁলোকে সকলোৱে বাৰে বাৰে আমাৰ অসমীয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰি আহিছে, বাৰে বাৰে মাৰপিট কৰি পেলাই কিমান মানুহ কিমান কি ধ্বংস কৰি আহিছে ঠিকনা নাই। এতিয়া কথাটো হ'ল এই শ্বিলং বা যিকোনো ধৰণৰ এনেকুৱা এই জেগাখিনি মানুহখিনি যে আমাৰ অত্যাচাৰ কৰে, আমাৰ অসমীয়া মানুহখিনি আচলতে তেওঁলোকক কিবা লোকচান কৰিছিলে নেকি? কি কাৰণত তেওঁলোকে বাৰে বাৰে আমাৰ অসমীয়া মানুহখিনিক অত্যাচাৰ কৰে সেই কথা বুজি পোৱা নাই। চৰকাৰলৈ এটা অনুৰোধ, চৰকাৰে কিয় একো একশ্যন লোৱা নাই? আইন এখন কিয় বনোৱা নাই যে আমাৰ অসমীয়া মানুহখিনিক বাৰে বাৰে আপোনালোকে যে এইটো কৰিলে আপোনালোকৰো ইমানখিনি হানি হ'ব পাৰে? আমাৰ চৰকাৰে এখন আইন বনাব নোৱাৰে নেকি ইয়াৰ ওপৰত? মানে আমাৰ চৰকাৰখনৰ লগত বাৰে বাৰে আমাৰ মানুহখিনিয়ে কিয় মানে তৰ্ক যুঁজ কৰিবলগীয়া হয়? আমাক এইখিনি সুবিধা লাগে, আমাক এইটো সুবিধা লাগে, আমাৰ কাৰণে এইটো কৰক। চৰকাৰে একো বুজি নাপায় নেকি? মানুহৰ জনহিতাৰ্থে মানুহে কিমানখিনি কি কৰে বেলেগ চৰকাৰৰ বেলেগ ৰাজ্যত দেখিছোঁ, কিন্তু আমাৰ চৰকাৰখনে কিয় বাৰে বাৰে মানে তৰ্ক যুদ্ধ কৰিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে প্ৰত্যেকটো সা সুবিধাৰ কাৰণে? এখন আইন এনেকুৱা বনাওক যাতে আমাৰ অসমীয়া মানুহখিনি কি নাগালেণ্ড, কি অৰুণাচল, কি মেঘালয়ত কতেও যাতে গ'লে কিবা অত্যাচাৰ কৰিলে তেতিয়াহ'লে তেওঁলোকৰো বহুত হানি হ'ব পাৰে। এয়া এনেকুৱা এখন আইন বনাও, নহ'লে আমাৰ মানুহখিনি কেতিয়াও ছেফ নাথাকে। য'তে ত'তে যেতিয়া তেতিয়া যি টি কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাৰ যদি অকণমান দয়া মমতা এতিয়াও বাচি আছে আমাৰ অসমৰ মানুহখিনিলে, এখন আইন এনেকুৱা বনাওক যাতে সেই আইনখন ভাবি তেওঁলোকে 10 বাৰ ভাবে আমাৰ অসমীয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে। ধন্যবাদ।